বল্মিক সকলোৰ দৰে বাঢ়ি অহা সময়বোৰ একা বেকা পথেদি আগবাঢ়ে নিৰন্তৰ গতিৰে। থমকি ৰয় হঠাতে, কিজানিবা ক'ৰবাত এঙেৰুৱা সময়বোৰে পথভ্ৰষ্ট কৰি তোলে। দুৰ্বাৰ লালসাৰ অন্তৰালত থেৰুচিগা কল্পনাৰ বাস্তৱায়িতাৰ বলাৎকাৰৰ পিৰামিড গঢ়ে। লিপিবদ্ধ হয় সভ্যতাৰ সোপান। বীজগণিতৰ পাঠ আওৰাওতে আউল লাগে। ফেঁচাই সংকেত দিয়ে এতিয়াও মাজনিশা। ছাঁ পোহৰৰ দাঁতিয়লীয়া বাটেদি যোৱা সময়বোৰে পোৱা নোপোৱাৰ জমা খৰচৰ মালা গাঁঠে। কুকুৰাৰ ডাকত পুৱতিৰ আৰতি, ফেঁচু চৰাইজনীৰ মাতে কঢ়িয়াই আনে এমুঠি ৰঙীন আশা, নতুনত্বৰ প্ৰেৰণা। আৰু জন্ম দিয়ে ৰত্নাকৰ নে বাল্মীকিৰ? প্ৰিয় বন্ধুসকল, আপোনালোকে এনেধৰণৰ আৰু অধিক কবিতা উপভোগ কৰিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ প্ৰিয়জনলৈ শ্বেয়াৰ কৰক। ধন্যবাদ।